মাক্কা দিনটো ঘৰত থাকি থাকি বৰিং লাগিছে বে। মাল চাল এটা নাই টাইম পাছ কৰিবলৈ। আগতে যিটো আছিলে মানে একদম বেকআপ হৈ গ'ল বে। ৰং নম্বৰ এটাকে লগাওঁ আজি। হেল্ল', অঁ বিউটি হয় নাই বাৰু? অঁ নহয় ন, ক'ত লাগিলে নম্বৰটো? ধেমাজি? অঁ মই মানে চিলাপথাৰলৈ মাৰিছিলোঁ। অঁ অঁ হ'ব দিয়ক, ৰং নম্বৰ লাগি গ'ল, ঠিক আছে। মাক্কা ডাইৰেক্ট গাৰ্লফ্ৰেণ্ড লাগি গৈছে বে। ক'ৰপৰা মাৰিছা? হেল্ল', অঁ আপোনাৰ মাতষাৰ শুনি বৰ ভাল লাগিলে বুজিছে। অঁ অঁ কিহত পঢ়ি আছে আপুনি? অঁ নহ'লে মোতকৈ সৰুৱে হ'বা ন? অঁ মই এবাৰ PhD ফেইল কৰিছোঁ বাৰু। অঁ তুমি এতিয়া BA হে পঢ়ি আছা। অঁ মই আকৌ বুৱাটি মানুহ বুলি ভাবিছিলোঁ, মাতষাৰ বৰ ডাঙৰ ডাঙৰ লাগিছিলে যে। অঁ 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 তোমাৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি? নাই ন? মানে মোৰ তোমাক ভাল লাগিছিলে। অঁ মোৰ নামটো? অঁ মোৰ নামটো মাইকেল আলক। অঁ তোমাৰ? অ' তোমাৰ নামটো আই লাভ ইউ, ঠিক আছে। কথা পাতিব পাৰিমনে তোমাৰ লগত? অঁ পাৰিম ন, হ'ব দিয়া ঠিক আছে। থেংক ইউ। মই অকণমান পিছত ফোন কৰি আছোঁ, মই বৰ্তমান অফিচত আছোঁ। আমাৰ ছাৰ এজন আহিছে, তোমাক পাছত মই ফোন কৰি আছোঁ। ফোন ৰিচিভ কৰিবা কিন্তু। অঁ ঠিক আছে।